Hello guys, কি খবৰ আপোনালোকৰ? মোৰ খবৰ বহুত ভাল। আজি বহুত নামত ভিডিঅ' বনাম আৰু মই আছো মাৰ ঘৰত। পৰিৱেশটো চাই গম পাইছে, পিছফালে সব ৰেডি হৈ আছে। গৈ আছে এফালে ফুৰিবলৈ, এফালে গাড়ী। ক'ত যাম এতিয়া নকওঁ, থাম্বনেইলত চাই আপোনালোকে গম পাব। তো ঠিক আছে, এতিয়া বাই বাই, আমি গৈ থাকোঁ। যোৱা সময়ত আপোনালোকক দেখাই দিম। হাই কৈ দিয়া। এফালে মা টিকলো বেটা, এইফালে মনটো ভিতৰত, এইফালে বৌ ওলাই আছে। ফাইনেলি আমি তেজপুৰ আহি পাই গ'লোঁ আৰু তেজপুৰৰ এইটোৱে হৈছে সকলোতকৈ বিখ্যাত মহা ভৈৰৱী মন্দিৰ। আমি পূজাৰ থাল লৈ ল'লোঁ। ব'লক এতিয়া আমি ভিতৰলৈ যাওঁ আৰু ভিতৰত কি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি যাম। পাই গ'লোহি মহা ভৈৰৱী মন্দিৰ। মন্দিৰৰ ভিতৰ ভাগ চৌহদটো দেখিবলৈ এনেকুৱা। এতিয়া মুখ্য মন্দিৰলৈ বুলি আগবাঢ়োঁ। ব'লকচোন আমাৰ লগতে আপোনালোককো লৈ যাওঁ। মোৰ গামোচা গাড়ীতে থাকি আহিলে। গামোচা লৈ নাহিলিয়ে? হাই, ক'ৰ পালাহি? মন্দিৰ।
ভিতৰত পূজা কৰিলোঁ, কিন্তু ভিডিঅ' কৰিব নোৱাৰিলোঁ। ভিতৰত পূজা কৰিলে ফটো তোলা নিষেধ বুলি লিখা আছে। আজি প্ৰথম মিষ্টাৰক লৈ আহিছোঁ মহাভৈৰৱী মন্দিৰত। আশা এটা আছিলে এবাৰ লৈ অহাৰ, কৈ থৈ যে মানুহে হৈ থ'লে আনিব লাগে বুলি শিকা হ'ল তাৰমানে কথাটো। তো এইটো হৈছে মহাভৈৰৱী মন্দিৰ তেজপুৰ। মন্দিৰৰ পৰা ওলালোঁ, ওলাই উঠি এতিয়া আমি তেজপুৰ শ্ৰী শ্ৰী গণেশ ঘাট মন্দিৰলৈ আহিলোঁ। তো ব'লক ভিতৰলৈ যাওঁ, ভিতৰত আমি কি কি দেখোঁ আপোনালোককো দেখুৱাম। কোন কোন আহিছে বাৰু শ্ৰী শ্ৰী গণেশ ঘাট মন্দিৰলৈ? মইতো আগতে বহুতবাৰ আহিলোঁ, কিন্তু বিয়াৰ পিছত এইবাৰ প্ৰথম অহা হৈছে ইয়ালৈকে। আৰু এইটো হৈছে ব্ৰহ্মপুত্ৰৰ পাৰ, ব্ৰহ্মপুত্ৰ নদীখন। তো চাওকচোন কিমান ধুনীয়া ভিউ। তো এতিয়া আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো, ইমানতে সামৰিছোঁ। এতিয়া বাই বাই, আৰু কমেণ্ট কৰি জনাব আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে।